নমস্কাৰ NLP টেক আছামৰ অন্য এটা নতুন ভিডিঅ'ত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। ইতিমধ্যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কেইবাটাও ধাৰাবাহিক কৰিছে ৰাজ্যবাসীৰ বাবে। আপোনালোকক এটা কৈ জনাই থাকিবলৈ চেষ্টা কৰিম। ইতিমধ্যে জনতা ভৱনত সংবাদমেল পাতি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কেইবাটাও ধাৰাবাহিক কৰিছে ৰাজ্যবাসীৰ বাবে। আৰু ইতিমধ্যে প্ৰশাসনৰ ফালৰ পৰা দুৰ্গা পূজাক লৈ কেইবাটাও নিয়ম বান্ধি দিয়া হৈছে। ইতিমধ্যে ৰাজ্যবাসীৰ বাবে কেইবাটাও নিয়ম বান্ধি দিয়া হৈছে দুৰ্গা পূজাক লৈ। আপোনালোকক এটা কৈ জনাই থাকিবলৈ চেষ্টা কৰিম। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। আৰু ভিডিঅ'টো চোৱাৰ আগতে আপোনালোকক এটাই ৰিকুৱেষ্ট, আপোনালোকে চেনেলটো নতুন হৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অল কৰি প্ৰতিদিন এনেকৈ গুৰুত্বপূৰ্ণ খবৰসমূহ পাই থাকিব। তেতিয়া ব্লগ চাই লওঁ আজি প্ৰথমটো খবৰ কি আহিছে। আজি প্ৰথমটো খবৰ দিকে প্ৰথমটো খবৰ অতি গুৰুত্বপূৰ্ণ খবৰ হ'বলৈ গৈছে দুৰ্গা পূজাক লৈ কেইবাটাও নিৰ্দেশনা। লগতে কৈছে দুৰ্গা পূজাক লৈ কেইবাটাও জৰুৰী নিৰ্দেশনা প্ৰশাসনৰ। আৰু ইতিমধ্যে পূজা কমিটি জনসাধাৰণে মানিব লাগিব কেইবাটাও নিৰ্দেশনা। আৰু লগতে কোৱা হৈছে প্ৰৱেশৰ বাবে পুৰুষ মহিলাৰ বাবে সুকীয়া প্ৰৱেশ দ্বাৰাৰ ব্যৱস্থা কৰিব লাগিব পূজা সমিতিয়ে। লগতে ইতিমধ্যে এটিও নিয়ম বান্ধি দিয়া হৈছে যে CCTV কেমেৰাৰ ব্যৱস্থা কৰিব লাগিব পূজা কমিটিসমূহে। আৰু লগতে কৈছে যে APDSL পৰা বিদ্যুৎ সংযোগৰ বাবে অনুমতি ল'ব লাগিব পূজা কমিটিসমূহে। আৰু ইতিমধ্যে এইটো কোৱা হৈছে যে ফটকা ফুটোৱাৰ বাবে ল'ব লাগিব পৃথক অনুমতি। আৰু লগতে হৈছে অগ্নি নিৰ্বাপক সামগ্ৰী ৰাখিব লাগিব পূজাস্থলীত। পূজা কমিটিসমূহে যাতে স্বেচ্ছাসেৱকসকলৰ তালিকা জমা দিব লাগিব আৰক্ষী থানাত। ইতিমধ্যে বঙাইগাঁও জিলাৰ প্ৰশাসনে জাৰি কৰিছে এই নিৰ্দেশনা। ইতিমধ্যে প্ৰতিখন পূজা কমিটিকে এই নিৰ্দেশনা বঙাইগাঁও প্ৰশাসনৰ। আজি 2 নম্বৰ খবৰটো আজি 2 নম্বৰ খবৰটো অতি গুৰুত্বপূৰ্ণ খবৰ হ'বলৈ গৈছে। ইতিমধ্যে ৰেচন কাৰ্ডক লৈ ৰাজ্যবাসীৰ বাবে কেইবাটাও ধাৰাবাহিকীকৰণ কৰিছে ৰাজ্যবাসীৰ বাবে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। ইতিমধ্যে কৈছে বাতিল হ'ব পাৰে 70 লাখ ৰেচন কাৰ্ড। ইয়াত কোৱা হৈছে 70 লাখ ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ নাম সন্দেহৰ আৱৰ্তন। ইতিমধ্যে মোদী চৰকাৰে লৈছে এই বিশেষ পদক্ষেপ। ইতিমধ্যে 70 লাখ ৰেচন কাৰ্ডৰ হিতাধিকাৰীক পুনৰ পৰীক্ষা কৰিব মোদী চৰকাৰে। আৰু লগতে ৰেচন কাৰ্ড পোৱা যোগ্য হয় নে নহয় এয়া পৰীক্ষা কৰিব ইতিমধ্যে চৰকাৰে। ইতিমধ্যে এক গুৰুত্বপূৰ্ণ খবৰ দি আছে ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলৰ বাবে যদি যোগ্য নহয় তেন্তে বাতিল হ'ব পাৰে আপোনাৰ ৰেচন কাৰ্ডখন। আৰু লগতে কোৱা হৈছে যে 70 লাখ ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ নাম সোমাইছে সন্দেহৰ তালিকাত। আৰু NFSAৰ অধীনত ৰেচনৰ সামগ্ৰী লাভ কৰি থকা হিতাধিকাৰীৰ যোগ্য পৰীক্ষা কৰিব বিভাগে। আৰু ইতিমধ্যে লগতে কোৱা হৈছে গ্ৰাউণ্ড ভেৰিফিকেশ্যন কৰি ডাটা সংগ্ৰহ কৰিব কৰ্তৃপক্ষই। আৰু লগতে কোৱা হৈছে প্ৰতিখন ৰাজ্যতে গ্ৰাউণ্ড ভেৰিফিকেশ্যন কৰিব ইতিমধ্যে ৰাজ্য চৰকাৰে। যে চৰকাৰৰ ফালৰ পৰা স্পষ্ট কৰি কোৱা হৈছে যে যদি যোগ্য নহয় তেন্তে বাতিল হ'ব পাৰে আপোনাৰ ৰেচন কাৰ্ডখন। আহিছোঁ আজি 3 নম্বৰ খবৰটো দিকে। আজি 3 নম্বৰ খবৰটো অতি গুৰুত্বপূৰ্ণ খবৰ হ'বলৈ গৈ আছে। 26,000 নিযুক্তিৰ পূৰ্বে লাগিল কেনা প্ৰতিটো পদত দাম উঠিল 3 পৰা 8 লাখলৈ। মধ্যে ৰাজ্যবাসীৰ বাবে লৈ আহিছোঁ এটা অতি গুৰুত্বপূৰ্ণ খবৰ। 26,000 নিযুক্তি পূৰ্বে ভয়ংকৰ কেলেংকাৰীৰ অভিযোগ দেখা গৈছে। এটা পদৰ নামত বৃহৎ ধনৰ কেলেংকাৰীৰ অভিযোগ। ইতিমধ্যে প্ৰতিটো পদৰ বিপৰীতে 3 পৰা 8 লাখ টকালৈ দৰ উঠাৰ অভিযোগ। ইতিমধ্যে টুইট কৰি GP সিঙক অভিযোগ এজন ব্যক্তি। ইতিমধ্যে প্ৰাক্তন বিধায়কৰ বৃহৎ চক্ৰটোত জড়িত থকাৰ অভিযোগ উত্থাপন হৈছে। আৰু ইতিমধ্যে ধনৰ লেনদেনৰ বাবে বৃহৎ চক্ৰই কাম কৰি থকাৰ অভিযোগ দিছে। আৰু ইতিমধ্যে তাৎক্ষণিকভাৱে টুইটত প্ৰতিক্ৰিয়া বিশেষ আৰক্ষী সঞ্চালক প্ৰধানগৰাকীৰ। আৰু ইতিমধ্যে তথ্য বিচাৰি ব্যক্তিলৈ ৰিটুইট GP সিঙৰ। ইতিমধ্যে এটা পদৰ নামত বৃহৎ ধনৰ কেলেংকাৰীৰ অভিযোগ উঠিছে। আজি 4 নম্বৰ খবৰটো দিকে অৰ্থাৎ দিনৰ ভাগৰ শেষৰটো খবৰ দিকে। আজি দিনৰ ভাগৰ শেষৰটো খবৰ অতি গুৰুত্বপূৰ্ণ খবৰ হ'বলৈ গৈ আছে। আৰু কি আপোনাৰ লগত দুৰ্ব্যৱহাৰ কৰিছে নেকি জনাওক হিমন্ত চৰকাৰক। ইতিমধ্যে গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছে। আৰু কি আপোনাৰ লগত দুৰ্ব্যৱহাৰ কৰিছে নেকি। ইতিমধ্যে আপোনাৰ লগত কোনো আৰক্ষীয়ে ক্ষমতাৰ অপব্যৱহাৰ কৰিছে নেকি। এতিয়াৰ পৰা বেয়া ব্যৱহাৰ কৰা আৰক্ষীলৈ বয় নাখাব আপুনি। যদি এতিয়াৰ পৰা কোনো আৰক্ষীয়ে আপোনাৰ লগত বেয়া ব্যৱহাৰ কৰে হিমন্ত চৰকাৰক লগে লগে ব্যৱস্থা ল'ব হিমন্ত চৰকাৰে। এতিয়াৰ পৰা আপোনাক সহায় কৰিব হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰে। ইতিমধ্যে আপোনালোকক চৰকাৰৰ ফালৰ পৰা অনুৰোধ, যদিহে আপোনাক কোনো আৰক্ষীয়ে দুৰ্ব্যৱহাৰ কৰিছে তেনেহ'লে জনাওক হিমন্ত চৰকাৰক। আৰু এতিয়াৰ পৰা আৰক্ষীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব হিমন্ত চৰকাৰে। আৰু এতিয়াৰ পৰা সাধাৰণ লোকক বেয়া ব্যৱহাৰ কৰা আৰক্ষীক নাকি লগাব এতিয়াৰ পৰা হিমন্ত চৰকাৰে। আৰু ইতিমধ্যে লগতে কোৱা হৈছে ক্ষমতাৰ অপব্যৱহাৰ কৰিলে আৰক্ষীৰ বিৰুদ্ধে একশ্যন ল'ব হিমন্ত চৰকাৰে। জিলা পৰ্যায়ত মুকলি হ'ব ডিষ্ট্ৰিক্ট পুলিচ একাউণ্টেবিলিটি কমিশ্যন। কোৱা হৈছে এই বছৰৰ ভিতৰতে মুকলি হ'ব এই কমিশ্যন। এই ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ। আজি আপোনালোক ৰাজ্যবাসীৰ বাবে খবৰসমূহ ইমানে আছিলে। ভাৰতত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা সংগ্ৰহ কৰি আপোনালোক ৰাজ্যবাসীক জনাবলৈ চেষ্টা কৰিছোঁ। গতিকে আপোনালোক ৰাজ্যবাসীৰ বাবে যদি খবৰসমূহ হেল্পফুল হৈ থাকে আপোনালোকক এটা সৰু ৰিকুৱেষ্ট, আপোনালোকে চেনেলটো নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অল কৰি ৰাখিব। প্ৰতিদিন এনেকৈ গুৰুত্বপূৰ্ণ খবৰসমূহ পাই থাকিব। তেতিয়াহ'লে আজি ভিডিঅ'ৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ। জয় অসম।